কাইনমাষ্টাৰত কেনেকৈ অসমীয়া ফন্ট লগাব পাৰে আজি সেইটো শিকাম। প্ৰথমতে কাইনমাষ্টাৰটো খুলি ল'ব, তাৰপিছত প্ৰজেক্ট এটা লৈ ল'ব, তাৰপিছত এটা যিকোনো ভিডিঅ' লৈ ল'ব। লৈ লোৱাৰ পিছত আপুনি লেয়াৰত যাব, লেয়াৰত যাই টেক্সট যাব, টেক্সট গৈ যিকোনো এটা লিখি ল'ব, লিখি লৈ অ'কে কৰি দিব। অ'কে কৰাৰ পিছত যিটো এ লেখা আছে তাত যাব, এণ্ড্ৰইড বা লেটিন যিকোনো সিহঁতে যাই কিনে আপুনি ভাষাটো চেঞ্জ কৰিব পাৰে। কিন্তু এতিয়া বৰ্তমান মোৰ হোৱা নাই ভাষাটো চেঞ্জ, কাৰণ মই সেইটো যিটো ট্ৰিক লগাব লাগে সেইটো কৰা নাই। চাওক এতিয়া মোৰ হৈছে, মই ট্ৰিকটো এপ্লাই কৰা আছিল, সেইকাৰণে মোৰ এইটো ভাষাটো হৈছে। আপোনালোকক দেখুৱাম, চাই ল'ব। এয়া চাওক মোৰ হৈ গৈছে। তাৰ কাৰণে আপোনাক এটা এপ লাগিব, যিটোৰ নাম APK এপ এডিটৰ বুলি আছে। সেইটো অ'পেন কৰি ল'ব। মই ইনষ্টল কৰা আছে। চিম্পল APK ফ্ৰম এপ খোলা খাব, তাৰপিছত অলপ টাইম ল'ব। তাৰপিছত আপুনি ইয়াত এনেকুৱা এটা ইণ্টাৰফেচ খোলা হ'ব। তাৰপিছত আপুনি কাইনমাষ্টাৰ বুলি এটা এপ পাব, তাৰ তলত সেইটোৰ তলত গ'লে সেইটো খুলি ল'ব। চিম্পল এডিট বুলি আছে, তাত লাৰি দিব। তাৰপিছত এছিষ্টত যাব আপুনি। এছিষ্টত গৈ আপুনি যি ফন্টটো আপুনি চেঞ্জ কৰিব বিচাৰে সেইটো ফন্ট লৈ ল'ব লাগিব আপুনি। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ খোলা হ'ব। আপুনি বেক গৈ য'ত আপোনাৰ নিজা ফন্ট আছে সেইটো চিলেক্ট কৰি ল'ব পাৰে। মোৰ পিকচাৰ্টত ফন্টত আছে, মই পিকচাৰ্টত গৈ লৈছোঁ। আপুনি যিটো ফন্ট চিলেক্ট কৰিব বিচাৰে তাত সেইটো চিলেক্ট কৰি ল'ব। বন্ধুসকল, এটা ফন্ট চেঞ্জ নহয়, এইটো ৰিপ্লেচে হ'ব। কাইনমাষ্টাৰৰ পৰা ৰিপ্লেচে হয় ফন্টটো। তাৰপিছত আপুনি সেইটো চিলেক্ট কৰি ল'ব পাৰে। বন্ধুসকল, ভিডিঅ'টো শেষলৈ চাই থাকিব। মোৰতো একেবাৰে শেষত আছে, মই তলত যাই সেইকাৰণে তলত লৈ গৈছোঁ। তাৰপিছত আপুনি সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈ ইয়াত ছেভ বুলি তলত আহিব, ছেভ কৰি দিলে হ'ল। এয়া ছেভ বুলি লিখা আছে, ছেভ। তাৰপিছত অলপ টাইম ল'ব, 30 ছেকেণ্ড টাইম ল'ব। টাইম লোৱাৰ পিছত আপোনাৰ বেলেগ এখন এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত ৰিমুভ বুলি আহিব, আপুনি ৰিমুভ কৰি দিব। কাইনমাষ্টাৰটো আনইনষ্টল হৈ যাব। তাৰপিছত আপুনি ফাইল মেনেজাৰত যাব, তাত APK বুলি আছে এটা, APK এডিটৰ, তাত যাব। তাত গৈ আপুনি কাইনমাষ্টাৰটো আছে ইনষ্টল কৰি ল'ব। বেলেগৰ পৰা ইনষ্টল কৰিলে নহ'ব, তাত গৈহে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনাৰ এনেকুৱা অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপুনি অ'পেন কৰি ল'ব। তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ খোলা হ'ব। তাৰপিছত আপুনি এগ্ৰী কৰি ল'ব ইনফৰমেশ্যনখিনি। এগ্ৰী কৰি লোৱাৰ পিছত আপোনাৰ এলাউ কৰি দিব। তাৰপিছত এখন বেলেগ ইণ্টাৰফেচ আহিব, ৱেলকাম টু কাইনমাষ্টাৰ আহিব। আপুনি স্কিপ কৰি ষ্টাৰ্ট কৰি দিব। তাৰপিছত ন' থেংকছ কৰি দিব। তাৰপিছত ক্ৰিয়েট নিউত মাৰি দিব। আপুনি যি ফ্ৰেম লয় তাত ফ্ৰেম এটা ল'ব, যিকোনো এটা ভিডিঅ' হওক ফটো হওক আপুনি লৈ ল'ব। আপুনি যি বনাই মানে সেইটো লৈ ল'ব। লৈ লোৱাৰ পিছত আপুনি অ'কে কৰি দিব। তাৰপিছত লেয়াৰত যাব আৰু টেক্সটত যাব। তাৰপিছত আপুনি অসমীয়া কীবৰ্ডত যিকোনো এটা বস্তু লিখি ল'ব। তাৰপিছত আপুনি যিটো ফন্ট চিলেক্ট কৰিছিল তাত সেইটোত যাব। মোৰ লেটিনত আছে, এইটো চেঞ্জ হৈ গ'ল। চাওক বন্ধুসকল, এনেকৈ চেঞ্জ কৰিব পাৰে।